অসম ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানৰ বিশ্বনাথত হাজীসকলৰে পৰ্যালোচনা। আজি বিশ্বনাথ চাৰিআলি জামে মছজিদ কমিটিৰ কাৰ্যালয়ত হজ যাত্ৰীসকলৰ সৈতে অসম ৰাজ্যিক হজ কমিটিৰ অধ্যক্ষ বৰিষ্ঠ আইনজীৱী নেকিবুৰ জামান হাজীসকলৰ সৈতে এখনি পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে। বিশ্বনাথ হজ অভ্যৰ্থনা সমিতিৰ সভাপতি আলহাজ সুলতান আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে বিশ্বনাথ জিলা হজ কমিটিৰ সম্পাদক আলহাজ নিজামুদ্দিন আহমেদে। অধ্যক্ষগৰাকীয়ে বিগত 2022-23 বৰ্ষত বিশ্বনাথৰ পৰা যোৱা হজ যাত্ৰীৰ সৈতে বিভিন্ন কাৰিকৰী দিশ পৰ্যালোচনা কৰি পৰামৰ্শৰ লগতে ৰাজ্যিক হজ কমিটিয়ে গ্ৰহণ কৰে। সভাত বৰগাঙৰ হাজী মুবাৰক হুছেইন, বিশ্বনাথ মুছলিম সমাজৰ উপসভাপতি জমিৰ আহমেদৰ লগতে বিশ্বনাথ জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক গোলাম ৰছুলৰ লগতে জিলাখনৰ বহু হাজী আৰু গণ্যমান্য ব্যক্তি সভাত উপস্থিত থাকে। যোৱাবাৰ এক মুহূৰ্তত আমাৰ হজত যিখন উৰাজাহাজত যোৱা কথা আছিল সেইখন বেংগ্ৰা পোৱাৰ কাৰণে চৰকাৰে কেঞ্চেল কৰিলে। তাৰ কাৰণে আমাৰ যিটো স্পেচিয়েল ফ্লাইট হিচাপে যাব লাগিছিল লগত পেছেঞ্জাৰ ফ্লাইট হিচাপে যোৱাৰ কাৰণে কিছু প্ৰব্লেম হৈছিল। ঠিক তেনেকৈ এইবাৰ হজ যাত্ৰী বিশ্বৰ আটাইতকৈ সৰহ হজ যাত্ৰী এইবাৰ য'ত 30 বা 32 লাখ হয়, এইবাৰ 70 লাখতকৈ অধিক হজ যাত্ৰী তাত একগোট হোৱাৰ কাৰণে অলপ থকা মেলাৰ অসুবিধা অলপ হৈছিল, কিন্তু সকলোৱে এইটো মানি লৈছে। কিন্তু দুই এটা ৰাজনৈতিক স্বাৰ্থতে হওক, ব্যক্তিগত ব্যৱসায়িক স্বাৰ্থতে হওক, দুই এটা ব্যক্তিয়ে এইটোক লৈ বিভিন্ন সামাজিক মাধ্যমত দুই এটা বক্তব্য লিখা আমি দেখিবলৈ পাইছোঁ। সেইকাৰণে আজি মই ইয়ালৈ আহিছোঁ। ইয়াত বুলি নহয়, অসমৰ বিভিন্ন প্ৰান্তত গৈছোঁ, বৰাক উপত্যকাত গৈছোঁ, মানে উজনি অসমত একেবাৰে ডুমডুমা, তিনিচুকীয়া, ডিব্ৰুগড়কে আৰম্ভ কৰি সকলো জেগাত গৈ হজ যাত্ৰীসকলৰ মই আলোচনা কৰিছোঁ। সমস্যা ক'ত কি হৈ আছে সেই আলোচনা কৰাৰ সমাধান কেনেকৈ কৰে এইটো বিষয়ে আলোচনা হ'ল। আৰু আজি সেইগতে মই বিশ্বনাথ চাৰিআলিলৈকে আহিছোঁ। জিলা হজ কমিটিৰ লগত একেলগে বহি আমাৰ আগন্তুক দিনত যিখিনি হৈ গ'ল এইখিনি আমি কেনেকৈ সমাধান কৰিম আৰু আগন্তুক দিনত যাতে হজ যাত্ৰীসকলে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ কি ব্যৱস্থা ল'বলৈ আমি কি ব্যৱস্থা ল'ম সেই বিষয়ে আমি আলোচনা কৰিছোঁ, পৰ্যালোচনা কৰিছোঁ। আৰু জিলা হজ কমিটিয়ে আমাক তেওঁলোকৰ যিখিনি সমস্যা আছে অৱগত কৰিছে। এই গোটেইখিনি কথা আমি নিশ্চয় আগন্তুক সমাধান কৰিবলৈ আমি আমাৰ নিজৰ প্ৰচেষ্টা। আপুনি আপোনাৰ বক্তব্যত কৈছিলে যে হজ ভৱন নিৰ্মাণ কৰিব লাগে জিলাই জিলাই। এইটো আমাৰ যুটীয়া ৰাজ্যিক হজ কমিটিৰ এটা সিদ্ধান্ত। প্ৰতিখন জিলাতে একোটা একোটা হজ ভৱন নিৰ্মাণ কৰিব লাগে। কাৰণ বহুত ইণ্টেৰিয়ৰ জেগাৰ ভিতৰুৱা অঞ্চলৰ পৰা বহুত হজ যাত্ৰী যায়, তেওঁলোকে বহুত আগতীয়াকৈ আহিবলগীয়া হয়। সেইকাৰণে এদিন আগতে হ'লেও আমি যাতে হজ ভৱনত ৰাখি সকলো হজ যাত্ৰী একেলগে বিদায় দিব পাৰোঁ তাৰ ব্যৱস্থা কৰাৰ অৰ্থে ইতিমধ্যে হাইলাকান্দিত সম্পূৰ্ণ হৈছে, কৰিমগঞ্জত আগবাঢ়ি গৈ আছে। ঠিক তেনেকৈ বিভিন্ন ঠাইত ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি আশা কৰিছোঁ যে আগন্তুক দিনত প্ৰতিখন জিলাতে একোটা একোটা হজ ভৱন হওক। এই হজ ভৱনৰ জৰিয়তে 2023-24 বৰ্ষৰ বাবে কিবা নতুন আঁচনি লৈছেনে? বৰ্তমানলৈকে যিহেতু নটিফিকেশ্যন একো হোৱা নাই, আগন্তুক হজ যাত্ৰাৰ নটিফিকেশ্যন এমাহমানৰ হ'ব লাগে। তাতে আমি কি কৰিম কি নকৰিম এই সিদ্ধান্ত আমি ল'ম। তাৰ আগতে আমাৰ ল'বলগীয়া একো পৰিকল্পনা নাই, কিন্তু পৰিকল্পনা আছে। আমি কি কৰিম কি নকৰিম সেইটো কথা আমি এতিয়া আনুষ্ঠানিকভাৱে ক'ব নোৱাৰোঁ। সেইকাৰণে ইয়াত কিছু শক্তি সোমাই পৰিব পাৰে। গতিকে এতিয়া আগতে ধৰি লওক আমি এটা গিফ্ট দিছিলোঁ, এই গিফ্টটো কি দিছিলোঁ? পাৱাৰ বেংক। কোনো ৰাজ্যই নিদিয়ে। আমি দি দিছিলোঁ গামোচা এখন দিছিলোঁ, বেগ দিছিলোঁ। কিন্তু এইবাৰ কিয় হজ যাত্ৰী বহুতে পাৱাৰ বেংকটো তেওঁলোকক বাৰম্বাৰ কোৱাৰ পিছতো কিন্তু বাকচত ভৰাই লাগেজত লৈ, যাৰ কাৰণে বিভিন্ন এয়াৰপৰ্ট সমস্যাৰ সন্মুখীন হৈছে। আৰু সেই সমস্যা পাই তেওঁলোকে হজ কমিটিৰ কাৰণে হৈছে। গতিকে এইবাৰৰ পৰা আমি কোনো ধৰণৰ হয়তো গিফ্ট আমি পুৰস্কাৰ আমি হয়তো নিদিম, এনেকুৱা এটা সিদ্ধান্ত বৰ্তমানকৈ লোৱা আছে। হয়তো পিছত ৰিভিউ হ'ব পাৰে, কাৰণ ৰাজস্থানৰ লগত মই একেলগে এইবাৰ কথা পাতিছোঁ, তেওঁলোকে নিদিয়ে বা অন্য ৰাজ্যই নিদিয়ে, আমি দি আছোঁ। কিন্তু যদি আমি দিয়াৰ পিছতো আমিয়ে সমস্যাত পৰিবলগীয়া হয়, জমজমকাৰ পানী আনিব নালাগে বুলি কোৱা হয়, তেওঁলোকে বাকচত ভৰাই লৈ আনে, বেগবিলাক ৰাখি দিয়ে, তাৰপিছত ব্লেমটো আহে আমাৰ ওপৰত। এই গোটেই কথাবিলাক লৈ আমি বিভিন্ন জিলা হাজীসকলে যিসকল হজ কৰিব যায় তেওঁলোকো কিছু আচৰণত সংশোধন আনিব লাগে, সম্পূৰ্ণ আচৰণ মানিব লাগে। মই সকলো এখন গামোচা ল'বলৈ দিছিলোঁ এটা কাৰণে, এইটো কোনো মোৰ স্বাৰ্থ নাছিল যে এই গামোচা ল'লে ইজনে সিজনক বিশ্বৰ লক্ষ লক্ষ মানুহ য'ত একত্ৰিত হয়। অসমৰ মানুহ কোন ক'ত আছে ক'ৰবাত হেৰালেও সেই গামোচাখনে পৰিচয়টো দিয়াই দিয়ে আৰু বিচাৰি উলিওৱাত সহায় হয়। বিল্ডিংবিলাক ক'ত বিল্ডিং কোনো চিনি নাপায়, যদি বিল্ডিঙৰ আগত এখন গামোচা পতাকাৰ নিচিনাকৈ উৰুৱাই থৈ দিয়ে তেতিয়াহ'লে মানুহজনৰ বিল্ডিংটো এইটো অসমৰ মানুহ থকা বিল্ডিং বুলি পৰিচয় হোৱাত যথেষ্ট সহায়ক হয়। সেইকাৰণে সেইখিনি কৰিবলৈ তেখেতসকলে আহ্বান জনাইছিলোঁ। বহুতে লৈছে, বহুতে নাই। সেইকাৰণে সিদ্ধান্ত লৈছোঁ, যদি তেওঁলোকে এইটো কৰে তেনেহ'লে আমি আমাৰ পিনৰ পৰা আমি ৰাজ্যিক হজ কমিটিৰ পিনৰ পৰা কোনো ধৰণৰ তেনেকুৱা আমি উপহাৰ দিয়াত সক্ষম হওঁ।
ধন্যবাদ। বিশ্বনাথ চাৰিআলিৰ পৰা গোলাম ৰছুলৰ ৰিপৰ্ট, ANN নিউজ।